পাকা বেতবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ প্ৰতি সদায় কৃতজ্ঞ আমি আৰু আমাৰ এই অঞ্চলবাসী যে আমাৰ এই অঞ্চলৰ বিভিন্ন জ্বলন্ত সমস্যাৰ এই সমাধান কৰি দেখুৱাইছে আৰু তাৰ বাবে আমি সদায় তেখেতৰ ওচৰত ঋণী হৈ থাকিম আৰু যিমানখিনি সমস্যাৰ সমাধান হৈছে এইখিনিক লৈ তেওঁক ধন্যবাদ, হাজাৰ হাজাৰ ধন্যবাদ। আৰু যিখিনি বাকী আছে এই সমস্যাৰ সমাধানৰ বিচাৰি আমি আগন্তুক তেওঁৰ এই কাৰ্যকালৰ শুভ আৰম্ভণিৰ কিছুদিনহে পাৰ হ'ল, গতিকে বাকী দিনসমূহত তেওঁৰ পৰা এটাই আশা কৰোঁ যে তেখেতৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যিমানখিনি কৰিবলগীয়া প্ৰয়োজনীয় কাম তেওঁ যাতে অতি সোনকালে কৰে আৰু যিখিনি কৰিছে এইখিনিক লৈ আমি এজন বিৰোধী দলৰ বিধায়ক হিচাপে পায়ো যিখিনি তেওঁৰ জৰিয়তে কামখিনি হৈছে এইখিনি কামৰ প্ৰতি তেখেতৰ বহু ধন্যবাদ তেখেতক। আৰু আমাৰ এই সমষ্টিবাসী ৰাইজে তেখেতক যিদৰে এই বিপুল ভোটেৰে তেখেতক জয়যুক্ত কৰিছে আৰু এই বিপুল ভোটৰ যি মৰ্যাদা আমি আশা কৰোঁ যে তেখেতে এই মৰ্যাদা সম্পূৰ্ণ অক্ষুণ্ণ ৰাখিব আৰু তেখেতৰ প্ৰতি আৰু আস্থা আমাৰ সম্পূৰ্ণ আছে আৰু বিধায়ক মহোদয়লৈ এইখিনি আমাৰ কৰিবলৈ আশা কৰিবলগীয়া এইখিনি আছে। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বহুত ঠাইত কামৰ উদ্বোধনী কৰিছিল, কিন্তু কিছুমান মানুহে অপপ্ৰচাৰ চলাইছিল। সেয়া অপপ্ৰচাৰ এক বিৰোধীৰ এক কুচক্ৰান্ত আছিল, তাৰ বাহিৰে আন একোৱে নহয়। তেখেতৰ কৰ্মৰ জৰিয়তে তেখেতে যি পৰিচয় ৰাইজলৈ দিছে আগন্তুক দিনত এই ধৰণৰ পৰিচয় তেখেতৰ পৰা আমি আশা কৰিছোঁ আৰু নিশ্চয় তেওঁ আমাৰ পৰিচয়খিনি তেখেতৰ কৰ্মৰ জৰিয়তে দিব। ইতিমধ্যে তেখেতে আমাৰ ভেড়াৰ বিটাৰ পৰা মিলন বজাৰ হৈ যি ৰাস্তা সেয়া এক শুভাৰম্ভণিৰ জৰিয়তে তেখেতে আৰম্ভ কৰিছে আৰু আধাখিনি হৈছে। আৰু দলংখনৰ যি সমস্যা আছিল তেখেতে বিধায়ক হোৱাৰ আগতে আমি সপোনত দেখিব পাৰিছিলোঁ নে যে সপোনতো কেতিয়াবা ভবা নাছিলোঁ যে আমাৰ এই অঞ্চলত এখন দলং হ'ব আৰু সেইখন দলঙৰ ওপৰেদি আমি বাইক লৈ যাব পাৰিম, কিন্তু সেই বিধায়কৰ জৰিয়তে আমি সেয়া সম্ভৱ হৈ উঠিছে আমাৰ কাৰণে। আৰু এতিয়া আৰু দুখন দলঙৰ প্ৰয়োজন হৈছে, গতিকে আমি আশা কৰোঁ বিধায়ক মহোদয়ৰ এই কাৰ্যকালত এই বাকী দলং দুখন নিশ্চয় হ'ব। আৰু আমাৰ মৰিচাবাথাৰ মিলন বজাৰ হৈ আপোনাৰ ভেৰালদি হৈ যি কেটকুচিলৈ ৰাস্তা সেই ৰাস্তাখনো যাতে বিধায়ক মহোদয়ৰ জৰিয়তে তেখেতৰ কাৰ্যকালত সম্পূৰ্ণ হয় তাৰো এটা আশা আমি কৰিছোঁ। আমি যিখিনি ছাৰে কাম কৰিছে এইখিনি কামত আমি বহুত খুচি হৈছোঁ আৰু আমাৰ যিখিনি কাম কৰিবলগীয়া আছে ছাৰৰ ওচৰত বহুত আহ্বান। আমাৰ মিলন বজাৰৰ পৰা যিটো পাকা বেতবাৰী পাথাৰ যোৱা ৰাস্তা এইখিনি ছাৰক আমি কৰিবলৈ কৰজোৰে মিনতি কৰিছোঁ আৰু কৰিব বুলি আমি আশাবাদী। আৰু বেৰাবিটাৰ পৰা আমাৰ মিলন বজাৰৰ অহা যিখিনি ৰাস্তা সেই ৰাস্তাৰ কামখিনি চলি আছে, কিন্তু ইমান স্পীড নহয়। ছাৰে অলপ কৈ দিলে কি জানো সোনকালে কামখিনি হ'ব, যাতায়াত ব্যৱস্থাটো সুবিধা হ'ব। এই কামখিনি ছাৰে অলপ কৈ দিলে আমি সকলোৱে খুচি ৰাইজৰ তাত।